Hello everyone, আজি Saraswati Puja বুলি গা সোনকালে ধুই ললো 3 দিন মান গা ধোৱা নাছিলো সেই কাৰণে গাটো আজি ধুই ললো একদম খসি পানে নেকে কাপোৰ চাপোৰ উলিয়াই লৈছো এফালে আকৌ ৰশ্মি বাই ঘৰবোৰ মুচি আছে ধুনীয়াকৈ চাফা কৰি লৈছে Saraswati Puja কাৰণে ধুনীয়াকৈ চুলি দিলে দেখিছ নহয় পুৰা হেনা লগাই লৈছে গা চাবলৈ আছে Saraswati Puja বুলি ছোৱালী মানুহ মাইকী মানুহ একদম আজিকালি কি কবা এনেকে কিবা কিবি অনা হোৱা নাই নহয় এইকাৰণে দোকানৰ পৰা আহোঁতে বুলি আহিছোঁ হেৰি বোলো খিচিৰি ময়ো খাম বোলো খাব আমাক খিচিৰি নোখোৱাই যে ইয়াত পুৰিয়ে খাব তুমি খিচিৰি খাম বুলি কোৱা নাই খিচিৰি খাম মানে বেলেগতহে খাম যদি পাওঁ বয়ফ্ৰেণ্ড নাই গাৰ্লফ্ৰেণ্ড নাই আমি খিচিৰিকে খাই থাকিম বুলি মই সেইকাৰণে ভাবিছোঁ খিচিৰি ময়ো খাম বোলো এইটো দেখিলে বৰ্তাই কৈছে নিউজ পেপাৰ পঢ়ি আছে ময়ো এইকেইটা বস্তু পালোঁ কিন্তু মাতিছে কিন্তু নাপালোঁ কি হয় পাছত দেখা যাব দোকানকেইখনো গোটেইখন বন্ধ হৈ আছিলে আকৌ পাছতকৈ যাব লাগিব মেকআপ বক্সটো ধুনীয়াকৈ উলিয়াওঁ বোলো মেকআপ চেকআপবোৰ কৰি লওঁ দেখিছে নহয় এইফালে মেখেলা চাদৰ ধুনীয়াকৈ পিন্ধি লওঁ মেকআপো কৰি লওঁ বয় ফেচত কিন্তু নাই গোটেইখন ঘূৰি ফুৰিব লাগিব এতিয়া পূজা চূজা কৰিম আৰু কৰি মানে গোটেইখন ঘূৰি ফুৰিম লগৰবোৰ লগতে তো ওলাই লওঁ পাছত আপোনালোকক দেখাম আৰু ফাইনেল লুকটো এইটো মোৰ ফাইনেল লুক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই এইফালে আকৌ লগৰজনো দেখিছে নহয় তাইও ওলাই বুলি ৰেডি তাই কৈছে ধুনীয়া লাগিছে দেই আজি সৰস্বতী পূজাৰ পিছে 2 দিন হৈছে আজি আৰু কাইলৈ 9টা আজি 12টাৰ পৰা কাইলৈ 9টালৈকে হৈছে তো এতিয়ালৈকেতো কাপোৰ দেখা নাই আৰু এনেকৈ ছোৱালীবোৰ দেখা নাই পিছে মই কৈছিলোঁ যে 3 দিন গা ধোৱা নাই বুলি এনেই কৈছিলোঁ যে মই পিছে 3 দিন গা ধোৱাকৈ থাকিব নোৱাৰোঁ সদায় গা ধোওঁ আকৌ ভাবিব নহয় সঁচাকৈ যে ছোৱালীও গা নুধুৱে 3 দিন থাকে শিকা বুলি গা ধুলি বাৰু সদায় ধুওঁ আৰু এইফালে যাবও লাগিব 12টা বজাৰ পৰা আছে বোলে কি হয় গৈ পৰা নাই আজি 12টাৰ পৰা কাইলৈ 9টালৈকে আছে তো চাই থাকিব আপোনালোকক দেখাম বাৰু এইফালে আকৌ আমাৰ মৰমৰ বৰ্তা তেওঁ চেলফি হেৰি কৰিছে চেলফি কৰিছে ওলাই মেলি ৰখি আছে ৰাস্তা পাৰলৈ লগৰজনী আহিব বুলি আকৌ এতিয়া আজি পিছে পূজা ইয়াত খোৱা নাই কিন্তু ওলালোঁ যিহেতু ভাবি খুন্দি খাম এতিয়া লৈ লৈছোঁ বস্তু এটা সেইকাৰণে গুচি আহিম আৰু এনেই ইমান কষ্টে মেকআপ চেকআপ কৰি ওলাই ল'লোঁ আৰু এইফালে আকৌ বৰমাও আহি পালেহি বৰমা পালেহি ব'লক মানে গৈ আছোঁ ছোৱালী আহিছে এইবিলাক পূজাৰ ঠাই ওপৰত বনাই আছে পিছে বনাই আছে এইফালে আকৌ ৰশ্মি বাই আৰু ভিডিঅ' ফটো মাৰি আছে নাই ছোৱালী কোনোৱেই নাই পূজা যেন লগাই নাই সেইকাৰণে আমাৰ ব্লগ বনোৱাত ৰিলচ বনোৱাত ষ্টাৰ্ট আজি এনেই কাইলৈ আহিবা নাই কেলে এনেই কাপোৰ নাই চিধা কথা This one.
দিছিলে ভাত এতিয়া খাই লওঁ আৰু আজিলৈ মানে যদি ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু কাইলৈ কি হ'ব আপোনালোকক দেখাই থাকিম তো যোনে যোনে নতুনকৈ চাই আছে ভিডিঅ'টো তাহাঁতি ছাবস্ক্ৰাইব কৰি দিব আৰু যাতে আগুৱাই যাওঁ লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব তাকে কামনা কৰিছোঁ আজিলৈ মানে বাই বাই